ঠাণ্ডা পৰিছে আজি বহুত চ' আজি গাটো গৰম উঠাবৰ কাৰণে আজি আমি খাম ৰবাব টেঙা এতিয়া মই আপোনালোকক ৰবাব টেঙা এটা কেনেকৈ কাটিব লাগে আৰু ইয়াৰ এটা ষ্টাইল আছে যিটো ষ্টাইল মই আজি আপোনালোকক দেখুৱাই আছোঁ এনেকৈ আপোনালোকে গুচাই ল'ব খুব ধুনীয়াকৈ আপোনালোকে জানেনে বাৰু ৰবাব টেঙা খালে কি হয় আৰু এই ৰবাব টেঙাত কি থাকে এই ৰবাব টেঙাত থাকে বেচিকেলি চি ভিটামিন আৰু লগতে ইয়াৰ বহুত উপকাৰিতা আছে এই ৰবাব টেঙা খালে আমাৰ যি স্কিনৰ সমস্যা মানে স্কিনত আমাৰ যিবিলাক পিম্পলছ খালমন ওলায় সেই খালমনৰ সমস্যা দূৰ হয় আৰু লগতে আমাৰ মূৰত যিবিলাক উফি সমস্যা সেই উফি সমস্যা দূৰ হয় আৰু লগতে আমাৰ মানুহৰ পেটৰ যিহেতু ইমান প্ৰব্লেম থাকে এই ৰবাব টেঙা খালে বোলে পেটৰ যি সমস্যা পেট চাফা কৰি দিয়ে সেই গতিকে আমি আজি এই ৰবাব টেঙাটো খাম আৰু লগতে আমাৰ যি পেটৰ সমস্যা আমি পেটৰ সমস্যাবিলাক নাইকিয়া কৰিম তো লেটছ গো তো প্ৰথমতে আপোনালোকক লাগিব এখন থালি যিকোনো এটা বাচন হা আৰু লগতে ইয়াৰ লগত থাকিব কেঁচা জলকীয়া লগত থাকিব ধনিয়া পাত ইয়াৰ মাজৰখিনি ওলাই ল'ব লাগিব তো মাজৰখিনি কেনেকৈ ওলাব তো চাওক এনেকৈ ওলাব মাজৰখিনি ফাইনেলি গুচাই হৈ গ'ল ৰবাব টেঙা তো চাওক এয়া এতিয়া আমি কি কৰিম এই যি কেঁচা জলকীয়াকেইটা আমি খুব ধুনীয়াকৈ ইয়াত খুব মিহিকৈ কাটি ল'ব লাগিব তো চাওক এনেকৈ ষ্টাইলত কাটি ল'ব আপোনালোকে ধনিয়া পাতখিনি আপোনালোকে খুব ধুনীয়াকৈ মিহিকৈ কাটি ল'ব তো চাওক এয়া এনেকৈ ছটিয়াই দিব লাগিব ইয়াৰ পৰা অলপ কেঁচা নিমখ ছটিয়াই ল'ম এনেকৈ ছটিয়াই দি ল'ম এতিয়া আমি এইখিনি কি কৰিম খুব ধুনীয়াকৈ ইয়াক মিহলাই ল'ম তো এতিয়া মই ৰবাব টেঙা জুতি ল'ম মা মজা বা বঢ়িয়া লাগিছে দেই থালিত থকা আমি গোটেইখিনি ৰবাব টেঙা খাই দেখুৱালোঁ আপোনালোকক মজা লাগিল আজি খাই আৰু যদিহে আপোনালোকে এই ভিডিঅ' চাই আপোনালোকে আজি ভাল পাইছে আপোনালোকে লাইক আৰু কমেণ্ট আৰু লগতে শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদিহে আপোনালোকৰ এই ভিডিঅ' চাই আপোনালোকৰ লোভ লাগিছে তেতিয়াহ'লে গাঁৱত যাব গাঁৱত গৈ খুজি আনি ধুনীয়াকৈ লগতে বজাৰৰ পৰা কিনি আনি আপোনালোকে খাই দিব ৰবাব টেঙা খুব মজা পাব